অনুৰোধ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'বোৰ লাইক কৰিব আপোনাৰ সফলতা কামনাৰে। অভিৰুচি ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয়? ৩ ছেপ্টেম্বৰ তাৰিখে। আহোমৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? পুৰন্দৰ সিংহ। প্ৰথমখন অসমীয়া উপন্যাস কি? ভানুমতী। অসমৰ জাতীয় সংগীতটো প্ৰথমে ক'ত প্ৰকাশ হৈছিল? বাঁহী আলোচনীখনত। অসমত নেশ্যনেল গেমছ কেতিয়া অনুষ্ঠিত হৈছিল? 2007 চনত। বংগৰ পৰা অসম কেতিয়া পৃথক হৈছিল? 1876 চনত। অসমৰ কোনখন বনাঞ্চল সোণালী বান্দৰৰ বাবে বিখ্যাত? চক্ৰশিলা। অসমত লোকসভা আৰু ৰাজ্যসভাৰ বাবে মুঠ কেইখন আসন আছে? 14+7 21খন। এহাত দাবা নামৰ গ্ৰন্থখনৰ লেখক কোন? সৌৰভ কুমাৰ চলিহা। উত্তৰ পূৰ্বাঞ্চলৰ বাবে সাতভনী অভিধাটো কোনে প্ৰণয়ন কৰিছিল? জ্যোতিপ্ৰসাদ শইকীয়া, এ চিভিল ছাৰ্ভেণ্ট ফ্ৰম আছাম, in his book titled Land of Seven Sisters. তাম্ৰধ্বজ কোনখন ৰাজ্যৰ শাসক আছিল? কছাৰী ৰাজ্যৰ। বৰপেটা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? মাধৱদেৱে। আহোমৰ শেষৰখন ৰাজধানী কি আছিল? যোৰহাট। কোনখন ঠাইক অসমৰ মানচেষ্টাৰ বুলি জনা যায়? শুৱালকুছি। অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? ছাৰ মহম্মদ ছালেহ আকবৰ হাইদৰী। তলৰ কোনজন ব্যক্তি ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আছিল? দেৱকান্ত বৰুৱা। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জয়মতী ছবিখন অসমৰ ক'ত প্ৰথমে প্ৰদৰ্শন কৰা হৈছিল? কুমাৰ ভাস্কৰ নাট্য মন্দিৰত। পৃথিৱীত মুঠ উৎপাদিত গোল্ডেন চিল্ক মুগাৰ কিমান শতাংশ অসমত উৎপাদন হয়? 99%। মহাত্মা গান্ধীৰ দাণ্ডী যাত্ৰাত কোনজন অসমীয়াই অংশগ্ৰহণ কৰিছিল? লীলাধৰ বৰুৱা। কিমান চনত ডক্টৰ ভূপেন হাজৰিকাই অসম সাহিত্য সভা অধিৱেশনত সভাপতিত্ব কৰিছিল? 1993 চনত 1993। জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে কাক কোৱা হয়? চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক। বিজুলী কাকতখন কোন চনত প্ৰকাশ পাইছিল? 1890 চনত। বিজুলী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? কৃষ্ণপ্ৰসাদ দুৱৰা। উষা আলোচনীখন কোনে সম্পাদনা কৰিছিল? পদ্মনাথ গোহাঁই বৰুৱাই। বাঁহী আলোচনীখন কোন চনত প্ৰকাশ পাইছিল? 1909 চনৰ ডিচেম্বৰ মাহত। বাঁহী আলোচনীখন কোনে সম্পাদনা কৰিছিল? লক্ষ্মীনাথ বেজবৰুৱাই। আবাহন কাকতখন কোন চনত প্ৰকাশ পাইছিল? 1929 চনত। আবাহন কাকতখন ক'ৰ পৰা ওলাইছিল? কলিকতাৰ পৰা। আবাহন কাকতৰ প্ৰথম সম্পাদক কোন আছিল? দীননাথ শৰ্মা। আবাহন কাকতৰ পৃষ্ঠপোষকতা কোনে কৰিছিল? নগেন্দ্ৰ নাৰায়ণ চৌধুৰী। অসমীয়া সাহিত্যত গীতি কবিতাৰ প্ৰকৃত প্ৰৱৰ্তক কোন? চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰথম অসমীয়া আধুনিক কবিতাটোৰ নাম কি? বন কুঁৱৰী। প্ৰথম অসমীয়া ৰোমান্টিক কবিজনৰ নাম কি? চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ পুথি দুখনৰ নাম কি কি? প্ৰতিমা আৰু বিন বৰাগী। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিমা কিমান চনত প্ৰকাশ পাইছিল? 1914 চনত। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতাৰ পুথি প্ৰতিমা ক'ত প্ৰকাশ পাইছিল? জোনাকীত। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিমা কবিতা পুথিখনত সৰ্বমুঠ কেইটা কবিতা সন্নিৱিষ্ট কৰা হৈছে? 25টা। প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ বুলি কোনে কৈছিল? লক্ষ্মীনাথ বেজবৰুৱাই। চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয় কবিতাৰ পুথি বিন বৰাগী ক'ত প্ৰকাশ পাইছিল? বাঁহীত। চন্দ্ৰকুমাৰ আগৰৱালাৰ বিন বৰাগী কবিতা পুথিখনত সৰ্বমুঠ কেইটা কবিতা সন্নিৱিষ্ট কৰা হৈছে? 12টা। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা প্ৰথম নাটখনৰ নাম কি? লিটিকাই। লক্ষ্মীনাথ বেজবৰুৱাৰ লিটিকাই কোন শ্ৰেণীৰ নাটক? ধেমেলীয়া প্ৰহসন। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? পদুম কুঁৱৰী। অসমীয়া চুটিগল্পৰ জন্মদাতা কোন? লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম কি? সেউতী। লক্ষ্মীনাথ বেজবৰুৱাৰ সেউতী গল্পটো ক'ত কেতিয়া প্ৰকাশ হৈছিল? জোনাকীৰ চতুৰ্থ বছৰ চতুৰ্থ সংখ্যাত 1892 চনৰ মে' মাহত। ভদৰী নামৰ অসমীয়া চুটিগল্পটোৰ লেখক কোন? লক্ষ্মীনাথ বেজবৰুৱা। অসমীয়া চুটিগল্পই জন্মলাভ কৰা আলোচনীখনৰ নাম কি? জোনাকী। ফ্ৰয়ডিয়
মনস্তত্বৰ ব্যাখ্যা দাঙি ধৰা লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পটোৰ নাম কি? পাট মুগী।